আপুনি সৰুৰে পৰা ইমান জেং মানুহ আছিলে নে? মই সৰুৰ পৰা উৎপত্তি আৰু মোৰ নাম আছিলে মোক চম্ভালিবলৈ বিৰাট টান মোৰ 6 মাহতে খোজ কাঢ়িছো সেইটো এটা অলপ আনকনভেনচনেল কথা এটা 6 মাহত খোজ নাকাঢ়ে সাধাৰণতে কোনো 6 মাহত মই খোজ কাঢ়ি দিলো তাৰপিছত মোক মায়ে মানে উৎপাতৰ কোবত মানে মই 4-5 বছৰমান বয়সলৈকে মোক ভৰিত জোলগা বান্ধি থয় গম পাই থাকিবলৈ মানে তাৰ পিছৰখিনিতো আৰু বেলেগ আৰু বিচাৰি ফুৰিব লাগে গছৰ ওপৰত ক'ৰবাত কিবা কিবি আৰু মুঢ়া এটাৰ ভিতৰত ভৰাই থৈ দিয়ে ডাঙৰ মুঢ়া এটা উল্টাই পেলাই তাত ভৰাই পেলাই মুঢ়াটো বান্ধি দিয়ে খুটা এটা তাত মই ওলাব নোৱাৰো তেনেকুৱা কাহিনী ঢেৰ আৰু মাক বহুত অত্যাচাৰ কৰিলো আৰু দেউতাটো বাৰু চাকৰিত ওলাই যায় দিনৰ উৎপাতবোৰ দেউতাই নেদেখে মানে সেইকাৰণে পিটন খাইছো বহুত মাৰ দেউতা নাই পিতে কিন্তু মায়ে বহুত পিটিলে